নমস্কাৰ বন্ধু বান্ধৱীসকল, অমৰ ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম। আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো আজি দানাৰ বিষয়ে আৰু মাছৰ বিষয়ে মই আপোনালোকক জনাবলৈ ওলাইছোঁ। মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত এটা কমেণ্ট আহিছিলে যে মাছৰ ওপৰত এটা ভিডিঅ' বনাবলৈ আহিছিল, আৰু যিহেতু সেই ভিডিঅ'টোৰ লগত জড়িত আজি মই এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু এই ভিডিঅ'টোত আপোনালোকে মাছৰ উপৰিও বিভিন্ন দানাৰ বিষয়ে আপোনালোকে জানিব পাৰিব। কি দানা খুৱাব লাগে, গাহৰি হওক, মুৰ্গী হওক, কয়লাৰ, ব্ৰইলাৰ আদি সকলো, বা মাছক হওক, সকলো দানা ইয়াত পোৱা যায়। এই দানা দোকানখন গহপুৰৰ মাছমজিয়াত আছে, কলেজগুৰি, আৰু ইয়াত সকলো ধৰণৰ দানা আপোনালোকে পাব। ভাল কোম্পানীৰ দানা আছে ইয়াত। আহক আমি তেওঁৰ লগত কথা পাতোঁ দানাৰ বিষয়ে। নমস্কাৰ। ইয়াতে কি কি দানা পোৱা যায় বাৰু? দানা মানে ইয়াত সকলো ধৰণৰ দানাই পোৱা যায়। ধৰি লওক এয়া আপোনাৰ আছে মাছৰ দানা। মাছৰ আপোনাৰ কোম্পানীটো হৈছে কল্যাণী। তাৰপিছত লগতে আছে আপোনাৰ গৰুৰ কাৰণে আপোনাৰ চাপৰ, তাৰপিছত চুনা যোনটো কোৱা হয় সেইটো পোৱা যায়। লগতে আছে আপোনাৰ গাহৰি দানা, আৰু যিসকলে আপোনাৰ ধৰি লওক ঘৰতে পালন কৰি আছে বস্তু, ব্ৰইলাৰ বা হাঁহ তেনেকুৱা ধৰণৰ, তেওঁলোকৰ আপোনাৰ ধৰি লওক যেতিয়া শেষৰ সময়ত যোনটো খুৱাই আপোনাৰ সেইটো আছে পেলেট হিচাপে আপোনাৰ এইটো ট্ৰেডাৰ্ছ চইচ গডৰেজ কোম্পানীৰ। তাৰপিছত আপোনাৰ সৰু যোনখিনি আপোনাৰ ইনফেণ্ট চিক্সখিনি আছে, চিক্সখিনিৰ কাৰণে আপোনাৰ এইটো হয়, এইটো খোলাকৈ মানে প্ৰায়ভাগ নি থকা হয় তেনেকুৱা ধৰণৰ। এইটো নিউট্ৰি বেষ্ট হয় গডৰেজৰ, এইটো হৈছে প্ৰি ষ্টাৰ্টাৰ। তাৰপিছত তেনেকৈ কৰি পেলাই আপোনাৰ ভালেমান আছে, আৰু লগতে মেডিচিন, সৰু সুৰা কিছুমান মেডিচিন আছে, একুৰিয়াম ফিড আছে, তাৰপৰা এইবিলাক আপোনাৰ আছে ধৰি লওক মাছৰ প্ৰাকৃতিক খাদ্য পুখুৰীত ধৰিবৰ কাৰণে, আৰু লগতে আছে আপোনাৰ ধৰি লওক এইটো অক্সিজেন লেভেলটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে পুখুৰীৰ কাৰণে। তাৰপিছত লগতে আপোনাৰ ডগ ফিডো এভেইলেবল আছে। বৰ্তমান ইয়াত পেকেটখিনি নাই, কিন্তু তথাপিও এভেইলেবল হৈ আছে। লগতে আপোনাৰ আফ্ৰিকান লাভ বাৰ্ডছ বা কিবাকিবিৰ কাৰণে আপোনাৰ যোনখিনি দানাৰ প্ৰয়োজন হয় সেইখিনি ইয়াতে পোৱা যায়। এটা মাছ সৰুৰ পৰা ডাঙৰ কৰিবলৈ প্ৰথমতে কি দানা খুওৱা হয় শেষলৈকে? হয়, প্ৰথম যেতিয়া আপোনাৰ ধৰি লওক মাছৰ কণীটোক স্পন বুলি কয়। যেতিয়া কণী ফুটি পেলাই যেতিয়া কণীটো স্পন বুলি কয়, আপোনাৰ সেইটো ফায়াৰ বুলি কয়। সেইটো আপোনাৰ প্ৰথম দিওঁতে তাততো আপোনাৰ পাউডাৰ এটা আহে, P20 পাউডাৰ বুলি, সেইটো ব্যৱহাৰ কৰা হয়। ব্যৱহাৰ কৰাৰ পিছত যেতিয়া আপোনাৰ ফিংগাৰলিং হৈ যাব, ধৰি লওক কেৰাঙলিটোৰ চাইজৰ হৈ যাব, তেতিয়াৰ পৰা তাক 0.5 mm খুৱাব পাৰিব। আৰু তাৰপিছৰ পৰা ক্ৰমান্বয়ে বাঢ়ি আহি থাকে। 0.5ৰ পৰা আপোনাৰ 1 mm পৰা যেতিয়া আপোনাৰ 2 mm আহিব, 3 mm, 4 mm, ধৰি লওক যেতিয়া প্ৰাপ্তবয়স্ক বুলি নকওঁ আৰু, ঠিক যেতিয়া 300-350 গ্ৰাম ওজনৰ মাছটো হৈ যাব, তেতিয়া আপোনাৰ 4 mmটো তেওঁলোকে গিলিব পাৰে বা তেওঁলোকে খাব পৰা হৈ যায়গৈ। আৰু এটা কুৱেশ্যন, এটা মাছত কিমান খৰচ হয় ডাঙৰ হ'বলৈ? হয়, বিশেষকৈ ধৰি লওক আপোনাৰ এটা হিচাপ সকলো ফাৰ্মাৰবিলাকে যোনখিনি মানে ক্ষুদ্ৰ হিচাপত বা যেনেকৈ হ'লেও আজিকালি মীন পালনটো বহুতে কৰিবলৈ আৰম্ভ কৰিছে। যিসকলে মীন পালন কৰি আছে তেওঁলোকক সোধা মতে বা মোৰ নিজৰ যোনটো এক্সপিৰিয়েঞ্চ বা নিজৰ পুখুৰীত যেনেকৈ মীন পালন কৰি আছোঁ, তেনেকৈ ধৰি লওক যদি ক'বলৈ যাওঁ, এটা মাছ আপোনাৰ ধৰি লওক চন্দা যোনটো ৰূপচন্দা বুলি কয়, বা পাংগাছিয়াছ যোনটো আপোনাৰ কচ মাছ বুলি কয়, সেই মাছখিনিক আপোনাৰ ধৰি লওক পোৱালিৰ পৰা আদি কৰি পেলাই আপোনাৰ 1 kg চাইজ বা 700-800 গ্ৰামৰ এটা এভাৰেজলৈ আনিবলৈ হ'লে আপোনাৰ 72 টকাৰ দানা খৰচ হয়। আৰু আপোনাৰ বহুতে এনেকুৱা ধৰণৰ কয় যে আপোনাৰ চন্দা এটাই ধৰি লওক 40 টকা বা 45 টকাৰ দানা খায় বুলি। কিছু সময়ত মানে চন্দাবিলাকে আপোনাৰ ধৰি লওক 70 টকামানৰ দানা খায়। আৰু যিহেতু মাছটোৰ ধৰি লওক ভেলুটো কম, তথাপিও মানে চন্দা বহুত সোনকালে ডাঙৰ হয়, এটা প্ৰৱণতা থাকে। যিবোৰ আপোনাৰ আছে IMC বুলি কয়, আপোনাৰ ৰৌ, বাহু, মিৰিকা, সেইবিলাক মাছতকৈ চন্দাটো মানে গ্ৰ'থটো অলপ ফাষ্ট হয়, আৰু সিহঁতে দানাটো অলপ খাই দিয়ে। কিন্তু তথাপিও মানে আপোনাৰ ধৰি লওক বিক্ৰী কৰা সময়লৈকে তেওঁ দানাৰ পইচাটোৰ লগতে আপোনাৰ সৰু সুৰাকৈ কিবা এটা দি থৈ যায়। আৰু ইয়াতে সকলো ধৰণৰ দানা পোৱা যায়, গাহৰি, মাছ, সকলোৰে দানা পোৱা যায়। হয়, ইয়াত গাহৰিৰ দানা আছে, আপোনাৰ মাছৰ দানা আছে, গৰুৰ কাৰণে আছে, লগতে আপোনাৰ যোনখিনি ব্ৰইলাৰ, কয়লাৰ বা কৰকনাথ হওক, মুৰ্গী হওক, কোৱেল হওক বা আপোনাৰ টাৰ্কি হওক, সকলোৰে পোৱালিৰ লগতে খাদ্যও পোৱা যায়। আৰু লগতে আপোনাৰ নতুনকৈ সংযুক্ত হৈছে এতিয়া আপোনাৰ কুকুৰৰ যোনটো দানা ইউজ কৰে, কুকুৰৰ যোনটো ফিড হয়, কুকুৰৰ ফিডটো নতুনকৈ সংযুক্ত হ'ব।
তাৰপৰা লগতে আপোনাৰ এতিয়া একুৰিয়াম ফিড আছে বা বিভিন্ন ধৰণৰ সৰু সুৰা ধৰি লওক যোনখিনি বস্তু বিশেষকৈ ক্ষুদ্ৰ মানে খেতিয়ক বা ফাৰ্মাৰবিলাকক লাগি থাকে সেই সৰু সুৰা বস্তুবিলাক মেডিচিন হিচাপে দুই এটাকৈ হ'লেও ইয়াত মানে আছে বৰ্তমান। ইয়াতে কি কোম্পানীৰ দানা আছে? কোম্পানী ধৰি লওক মই এতিয়া বৰ্তমানলৈকে এটা মাছৰ দানাৰ ক্ষেত্ৰত মই এতিয়ালৈকে অকল এটা কোম্পানীৰ ওপৰতে ডিলিং কৰি আছোঁ, এতিয়া কল্যাণী বুলি। আৰু কল্যাণী মানে ধৰি লওক আমাৰ যোনটো জেগা আছে সেই জেগাটোত মানে কল্যাণী অকল এইখন দোকানতে বৰ্তমান পোৱা যায় আৰু বেলেগ দোকানত পোৱা নাযায়। আৰু ইয়াৰ উপকাৰিতা মানে এনেকুৱা ধৰণৰ, মই এই ব্ৰেণ্ডটো আমাৰ উপকাৰিতা এনেকৈ ধৰণৰ, বেলেগ যিকোনো বা ব্ৰেণ্ড মানে নাম ক'বলৈ নাযাওঁ, ধৰি লওক যিকোনো ব্ৰেণ্ড যিখিনি লোকে মানে ইউজ কৰি আছে তেওঁলোকৰ এটা সময়ত কি হয় পানীৰ প্ৰব্লেম হয়গৈ বা বহুতৰ এনেকুৱা মানুহ থাকে যাৰ আপোনাৰ পানীটো সঘনাই সলাই থাকিব নোৱাৰে পুখুৰী। তেওঁলোকে মানে এই দানাটো যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে তেওঁলোক যথেষ্ট পৰিমাণে মানে তেওঁলোকৰ লাভ হ'ব বুলি মই ভাবোঁ। কাৰণ এই দানাটোত আপোনাৰ প্ৰটিনো ঠিকে থাকে, লগতে আপোনাৰ মাছৰ গ্ৰ'থো পায়, কিন্তু পানীটো সোনকালে বেয়া হৈ নাযায়। ধন্যবাদ। ইয়াতে সকলো ধৰণৰ মানে পোৱালি যদি লাগে, হাঁহ পোৱালি হওক, মুৰ্গী পোৱালি, কয়লাৰ। তাৰপিছত এতিয়া বৰ্তমান আমি কথা পাতি আছোঁ, এতিয়া যোনে কেমেৰা পাৰ্চন হয় তেওঁৱেই মানে আপোনাৰ এতিয়া নতুনকৈ গাহৰিৰ ফাৰ্ম এখন খুলিছে। আমি তেওঁৰ লগতো কথা পাতি আছোঁ, কোনোবা কাৰোবাক যদি গাহৰি পোৱালি বা তেনেকুৱা ধৰণৰ কিবাও লাগে তেতিয়াহ'লে সেই বস্তুটো আমি উপলব্ধ কৰাম ইয়াতে আৰু কেইদিনমানৰ পিছত। ঠিক আছে। ইয়াতে গাহৰি পোৱালি, হাঁহ পোৱালি, মুৰ্গী পোৱালি, কয়লাৰ পোৱালি, ব্ৰইলাৰ সকলো পোৱালি হয় সকলো পোৱা যাব। সকলো লগতে আপোনাৰ তেওঁলোকক খাদ্য খুৱাবৰ কাৰণে যোনখিনি বাচনৰ প্ৰয়োজন হয়, ধৰি লওক এইটো ফিডাৰ বুলি কয়, এইটো আপোনাৰ 8 কেজিৰ ফিডাৰ। তাৰপৰা ইয়াতকৈ সৰু থাকে, তাৰপিছত আপোনাৰ যোনটো ড্ৰিংকাৰ বুলি কয়, বৰ্তমান ইয়াত নাই বাৰু। সেই ড্ৰিংকাৰ সেই সকলোবিলাক বস্তু উপলব্ধ হ'ব, মানে যিখিনি সা সৰঞ্জাম লাগে আপোনাৰ পালন কৰিবৰ কাৰণে সেই সকলোবিলাক উপলব্ধ। ঠিক আছে, ধন্যবাদ। আহক আমি এতিয়া চাওঁ মাছক দানা খুওৱা এটা দৃশ্য। চাওক কি ধুনীয়াকৈ দানা খাইছে আৰু খুব কম দিনৰ ভিতৰতে মাছখিনি ডাঙৰ হৈছে। আৰু আপোনালোকক যদি দানা লাগে তেতিয়াহ'লে মই দাদাজনৰ যোনটো ফোন নম্বৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তেওঁৰ লগত যোগাযোগ কৰিব পাৰিব আৰু তেওঁৰ পৰা দানাখিনি আপোনালোকে ল'ব পাৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো অনুগ্ৰহ কৰি লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাটো বজাই দিব, যেন মোৰ প্ৰতিটো ভিডিঅ' আপোনালোকে প্ৰথমতে চাব পাৰে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। আৰু নেক্সট ভিডিঅ' কি বনাব লাগে তাৰ বাবে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।